Hello friends, চবৰে কি খবৰ? মই আজি 14 অক্টোবৰ আমাৰ মাজৰ পৰা দেউতা 14 জুনত আমাৰ মাজৰ পৰা একেবাৰে নোহোৱা হৈ গৈছিলে। আজি 4 মাহ কমপ্লিট হৈছে দেউতা আমাৰ মাজৰ পৰা নোহোৱা হোৱা, আৰু মই আজিও পাহৰিব পৰা নাই দেউতাক মই মিছ কৰোঁ। আৰু 14 তাৰিখৰ দিনটো যেতিয়া আহিব হয় মানে ঠিক 12 তাৰিখ 11 তাৰিখ মানৰ পৰা মই হিচাপ মিলাই থাকোঁ, আৰু 14 তাৰিখৰ দিনটো আহিলে মোৰ আৰু দেউতাৰ কাৰণে খুব একদম কিবা এটা মোৰ ফিল হয়, দেউতা যেন মোৰ ওচৰত আহিছে, কিবা এটা ক'ব বিচাৰিছে বা কিবা এটা ক'বলৈ থাকি গ'ল, তেনেকুৱা অনুভৱ হয়। দেউতাৰ কাৰণে মই পূৰা ব্যাকুল হৈ যাওঁ। আজিও মিছ কৰোঁ মই দেউতাক। এই বছৰ এনেকুৱা এটা বছৰ গ'ল যে আমি দেউতাক দুৰ্গা পূজাত নাপালোঁ, কাৰণ দেউতাই প্ৰত্যেক বছৰ দুৰ্গা পূজাত আমাক উইচ কৰে, আমিও উইচ কৰোঁ দেউতাক, যদিও দূৰত দূৰত থাকোঁ চবেই, আৰু ভাল লাগে। আৰু যোৱা বছৰ মই দুৰ্গা পূজাত বিৰাট চখ কৰিছিলোঁ, বিৰাট ধুনীয়াকৈ ফেশ্বন শাৰী চাৰী হওক যিকোনো পিন্ধি বিৰাট ধুনীয়াকৈ বঙাইগাঁৱতে আছিলোঁ, কিন্তু বঙাইগাঁৱত থাকোঁতেও বহুত ধুনীয়াকৈ খুব ধুনীয়াকৈ পূজা চাবলৈও গৈছিলোঁ, ভাল লাগিছিলে সেইকাৰণে। আৰু বিভিন্ন জেগাতো গৈছিলোঁ, যোৱাবাৰ আমি ধুবুৰীও গৈছিলোঁ, চাপৰো গৈছিলোঁ, কিন্তু এইবাৰ ইমান চাবলৈ মন নগ'ল। বতৰটোও অলপ বেয়া আছিল বাৰু, তথাপিও তাৰ মাজতে ভালো হৈছিলে। আৰু এইবাৰ আমাৰ বঙাইগাঁৱতে এটা ধুনীয়া এটা নিউ বঙাইগাঁৱৰ ফালে 50 বছৰো কমপ্লিট হৈছিলে এটা পেণ্ডেলত। 50 বছৰ অতিক্ৰম কৰিছিলে তেওঁলোকে দুৰ্গা পূজাৰ পাতি তাতো যাবলৈ নাপালোঁ। আৰু এইবাৰ যিহেতু দশমীও দুদিনীয়া হৈছিলে, কিন্তু মনটো বিৰাট ভাঙি গৈছিলে আমাৰ চবৰে, সেইকাৰণে পূজাটো আমাৰ এবাৰ থুলমূলকৈ চালোঁ, আৰু বৰ এটা ফটো উঠাবলৈও মন নগ'ল, তেনেকেই ৰাখিলোঁ। আৰু কিছুমান ধৰক ফটোশ্বুটেই হওক বা ভিডিঅ' শ্বুট কিছুমান কৰিছিলোঁ হয়, কিন্তু সেইবোৰ কিছুমান কৰিবলৈ কিছুমান ফ্ৰেণ্ড চাৰ্কুলেও ক'লে যে নাই কৰা, এইবাৰ কৰাৰ কথা নাছিলেই মোৰ তেনেকৈ, কিন্তু মডেলিং কৰাৰ কাৰণে মডেল হিচাপে চবেই ক'লে যে নাই ইমান ভাগি নপৰিবা, ঠিক আছে কৰা। আৰু সেইকাৰণে কিছুমান কম্পালচৰি নিচিনাও আছিলে কিছুমান ফটোশ্বুটৰ, কিন্তু তথাপিও মই বহুত জেগাত কেঞ্চেলো কৰিছিলোঁ ফটো ভিডিঅ' শ্বুটবিলাকত কেঞ্চেল কৰিলোঁ। সেইকাৰণে মই 2-3টামান তেনেকৈ অলপমান ভিডিঅ' শ্বুট কৰিলোঁ বাৰু। তেনেকুৱা কিছুমান আমাৰ কেইটামান থিম আছিলে, ধুনীয়াকৈ কিছুমান দুৰ্গা মাৰ কিছুমান আগমনী শ্বুট আছিলে, কিছুমান বহুত ধুনীয়া কেইটামান আছিলে, আৰু দুৰ্গা মাৰ বিজয়া দশমীৰ কেইটামান শ্বুট আছিলে, আৰু কেইটামান ধনুষী ডান্সৰো কিছুমান আছিলে। কিছুমান মই নকৰিলোঁ, ধনুষী ডান্সবোৰ কৰিবলৈ একদম মন নগ'ল, কিন্তু এতিয়া ভাবিছোঁ কৰিব লাগিছিলে, কাৰণ মোৰ দেউতাই আমি ডান্স কৰা হওক বা গান গোৱা হওক খুব ভাল পাইছিল। তেতিয়াও আমি কিবা কিবি যদি আমি তেনেকুৱা মিউজিকৰ লগতেই হওক গান গোৱাৰ লগতে কৰি থাকিলে খুব ভাল পাইছিল দেউতাই, কিন্তু সেইকাৰণে মই এতিয়াও এৰি দিয়া নাই, মই ৰিলচ দিয়ে থাকোঁ, আনন্দ কৰিয়ে থাকোঁ, তাৰ মাজত দুখটো লাগেই বাৰু। তথাপি দুখটোক মই ভিতৰত ৰাখি বাহিৰত মই ফ'কাছটো মোৰ নিজৰ যিটো এইম এম্বিশ্যন সেইটোকে মই ফ'কাছ কৰোঁ, যিহেতু মই ফেশ্বন মডেলিং এইবিলাক মোৰ পেশ্যন হিচাপে ৰাখিছোঁ, এতিয়া প্ৰফেশ্যন হিচাপেও ৰাখিছোঁ, সেইকাৰণে মই এৰি দিয়া নাই। আৰু সেই প্ৰফেশ্যন হিচাপে মোৰ মডেলিঙৰ কেৰিয়াৰটোৰ কাৰণে কিছুমান ভিডিঅ' শ্বুট থাকে, সেইকাৰণেই কৰিবলগীয়া হ'ল, আৰু কৰিছিলোঁ সেইকাৰণে, আৰু ভালো লাগিছিল। ভিডিঅ' শ্বুটকেইটা যেতিয়া মই অৱশ্যে কৰিছিলোঁ তেতিয়া মই একদম পাহৰি গৈছিলোঁ মোৰ দুখবিলাক, আৰু সেইটো চাগে মোৰ দেউতাই শক্তি দিছিল, আৰু ইউনিভাৰ্ছ আৰু ভগৱানেই শক্তি দিছিল চাগে দুখখিনি পাহৰাই মোৰ কেৰিয়াৰ প্ৰফেশ্যনটোৰ ফালে আগুৱাই যাবলৈ কাৰণে। আৰু সেয়া, আৰু মাজতে মোৰ কেইটামান মই যাবও নোৱাৰিলোঁ, কেইটামান শ্ব'জ মোৰ কেঞ্চেলেই হ'ল বাৰু, মোৰ অলপ গাটো অসুখ হৈ গ'ল, আৰু অলপমান যাবলৈ মনো নগ'ল কিবা কিবি কাৰণত, সেইকাৰণে অলপমান দূৰত আছিলে সেই শ্ব'কেইটা, সেইকাৰণে কেঞ্চেল কৰিলোঁ। কিন্তু নহয়, ভগৱানে কৰক, চব ভাল হৈ আছে আৰু ভালো হ'ব। আৰু নতুন কেইটামান প্ৰজেক্ট মই অলৰেডি কৰিলোঁ, সেইকেইটা ৰিভিল কৰিম পাছত চবকে, আৰু নতুনকৈ কিছুমান আৰু আহি আছে, সেইখিনি ভগৱানে কৰক চব ভাল হ'ব। আৰু চবকে মোৰ ফালৰ পৰা শুভৰাত্ৰি দিলোঁ। গুড নাইট, বাই বাই।